সকলোকে নমস্কাৰ আৰু স্বাগতম জনাই আজি যোগাসনৰ ভিডিঅ' এটা লৈ আহিছোঁ। এয়া পদ্মাসনত বহি দুই হাতত জ্ঞান মুদ্ৰা, চকু বন্ধ, ৰাজা চিধা, শ্বাস প্ৰশ্বাস স্বাভাৱিক ৰাখি এয়া ধ্যানত বহিছোঁ। এইবাৰ সোঁ হাতৰ জ্ঞান মুদ্ৰা এৰি দি প্ৰণৱ মুদ্ৰা লৈ নাকৰ সোঁফালৰ ফুটা বন্ধ কৰি বাওঁফালৰ ফুটাৰে তীব্ৰ শ্বাস লৈ আছোঁ। এয়া যিমান সম্ভৱ সিমান খৰকৈ উশাহ নিশাহ ল'ব লাগিব। এইবাৰ হাতৰ অনামিকা আঙুলিৰে নাকৰ বাওঁফালে বন্ধ কৰি সোঁফালেৰে উশাহ নিশাহ ল'ম তীব্ৰ গতিত। এইবাৰ আকৌ সোঁ হাতৰ বুঢ়া আঙুলি আৰু অনামিকা আঙুলি ব্যৱহাৰ কৰি নাকৰ বাওঁফালেৰে উশাহ লৈ সোঁফালেৰে এৰি দিব লাগিব আৰু এই প্ৰক্ৰিয়াটোই বাৰে বাৰে ঘনকৈ কৰিব লাগিব। এইবাৰ আকৌ নাকৰ সোঁফালেৰে ল'ম আৰু বাওঁফালে এৰি দিম, সোঁফালে ল'ম বাওঁফালে এৰি দিম। এই প্ৰক্ৰিয়াটো বাৰে বাৰে কৰি থাকিম। এইবাৰ দুয়োখন হাতৰ জ্ঞান মুদ্ৰা আঁঠুৰ ওপৰত ৰাখি নাকৰ দুয়োটা ফুটাৰে তীব্ৰ শ্বাস ল'ম। এইবাৰ নিশা এৰি দি অৰ্থাৎ সম্পূৰ্ণ ভিতৰৰ বায়ু বাহিৰলৈ উলিয়াই আনি পেটটো অকল যিমান পাৰোঁ উঠা নমা কৰিছোঁ আৰু এয়া হৈছে অগ্নিসাৰ। এইবাৰ দুই হাতৰ জ্ঞান মুদ্ৰা খুলি দি দুয়োখন হাতৰে বুঢ়া আঙুলি কাণৰ ফুটাত ৰাখি মধ্যমা আৰু অনামিকা আঙুলি চকুৰ ওপৰত লাহেকৈ ৰাখি তৰ্জনী আঙুলি কপালত আৰু ইয়াৰ পৰা আমি ভ্ৰামৰি কৰিম। দীঘলকৈ এবাৰ উশাহ লৈ এৰি দিতে ভোমোৰা নিচিনা শব্দ কৰিম। ইয়াৰ পিছতে দুয়োখন হাত চকুৰ পৰা আঁতৰাই আনি দুয়োখন হাত মোহাৰি গৰম কৰি আকৌ চকুৰ ওপৰত ৰাখি হাতৰ তলৰ ভিতৰতে চকু খুলি দিব লাগিব। তাৰপিছত দুই হাত আঁতৰাই আনিম। ইয়াৰ পিছতে পদ্মাসনৰ পৰা বাওঁ ভৰি সোঁ ভৰি এনেকৈ দুয়োখন ভৰি খুলি দি হাত চিধা ৰাখি পিঠি চিধা এয়া দণ্ডাসন। আৰু ইয়াৰ পিছতে বাওঁ ভৰি আৰু সোঁ ভৰি এনেকৈ উৰুৰ ওচৰত আনি যিমান পাৰি চপা আনি দেহৰ ওচৰলৈ আৰু দুয়োখন হাতেৰে দুয়োটা আঁঠুত এনেকৈ ধৰি এয়া হৈছে ভদ্ৰাসন। এই আসনত আমি কিছু সময় বহিছোঁ আৰু স্বাভাৱিক শ্বাস প্ৰশ্বাস চলি আছে। আৰু ইয়াৰ পিছতে আমি এই আসন খুলি দি ইয়াৰ পৰা আমি কৰিম বজ্ৰাসন। প্ৰথমতে বাওঁ ভৰি গেৰুৱা তপিনাৰ ওচৰত, তাৰপিছত সোঁ ভৰি গেৰুৱা এনেকৈ কোচা আনি বাওঁফালে ঘূৰি দেখাই দিছোঁ। এয়া হৈছে বজ্ৰাসন। পিঠি চিধা, দৃষ্টি সন্মুখ পাৰে আৰু দুই হাতৰ তলুৱা আঁঠুৰ ওপৰত থাকিব। গেৰুৱাৰ ওপৰত আমি এনেকৈ বহি আছোঁ। স্বাভাৱিক শ্বাস প্ৰশ্বাস চলি আছে। আৰু এই আসনটো আমি ভাত খোৱাৰ পিছতে কৰিব পাৰোঁ, যিটোৰ বাবে আমাৰ খাদ্য বস্তু হজম হোৱাত সহায়ক হয়। ইয়াৰ পিছতে বজ্ৰাসন এৰি দি ইয়াৰ পৰা এটা নতুন আসন কৰিম।
পূৰ্ণ উষ্ট্ৰাসন। তাৰ বাবে দুয়োটা গেৰুৱা এনেকৈ আঙুলিৰ ওপৰত ভৰ দি উঠাব লাগিব। তাৰপিছত ৰাজাৰ বেকা কৰি পিছফালে হাউলি গৈ দুয়োখন হাতেৰে গেৰুৱাৰ ওপৰত ধৰি আৰু পিছফাললৈ যিমান পাৰোঁ সম্ভৱ চাবলৈ চেষ্টা কৰিম আৰু এই স্থিতিত কিছু সময় থাকিম আৰু সাধাৰণভাৱে স্বাভাৱিক শ্বাস প্ৰশ্বাস চলি থাকিব লাহে লাহে। এনেকৈ কিছু সময় স্থিৰ হৈ থকাৰ পিছত লাহেকৈ আসনৰ স্থিতি এৰি দিম। প্ৰথমতে ডিঙি চিধা, তাৰপৰা ৰাজা চিধা, তাৰপিছত এনেকৈ লাহেকৈ আকৌ গেৰুৱাৰ ওপৰত বহি আগৰ অৱস্থালৈ আহিম। আকৌ এনেকৈ দুয়োখন ভৰি এখন এখনকৈ আগৰ ফালে মেলি দি আকৌ বাওঁ ভৰি তপিনাৰ ওচৰলৈ এনেকৈ কোচ খুৱাই নি দুয়োখন হাতৰ তলুৱা মাজত ৰাখি আঙুলিবোৰ মুখামুখি আৰু পিছফালে বেকাকৈ এনেকৈ চাম, যিটোৰ নাম হ'ল বক্ৰাসন। এনেকৈ সোঁফালেৰে কৰা হোৱাৰ পিছত আমি বাওঁফালে ঘূৰি এই আসন কৰিম। এবাৰ আকৌ সোঁ ভৰি এনেকৈ কোচ খুৱাই আনি দুয়োখন হাতৰ তলুৱা এনেকৈ তলফালে ৰাখি আকৌ পিছফালে ঘূৰি চাম। এই স্থিতিত কিছু সময় থাকি স্বাভাৱিক শ্বাস প্ৰশ্বাস চলি থাকিব। কিছু সময় থকাৰ পিছত এনেকৈ লাহেকৈ প্ৰথমতে ডিঙিটো ঘূৰাই আনি হাতখন কঁকালৰ ওচৰত ৰাখি এনেকৈ ভৰি খুলি দিম। আকৌ আগৰ অৱস্থালৈ আহিম। ইয়াৰ পিছত তলমুৱাকৈ শুই অৰ্থাৎ বিপৰীত সংস্থিতিত দুটামান আসন কৰিম। তাৰ বাবে এনেকৈ শুই গৈছোঁ। এনেকৈ নিজৰ সুবিধা অনুসৰি শুই যোৱাৰ পিছত দুয়োখন হাত বুকুৰ ওচৰত ৰাখি আঙুলিসমূহ বাহিৰ ফালে ৰাখি হাতৰ তলুৱা তলফালে, তাৰপিছত লাহেকৈ ডিঙিটো উঠাই পিঠিখন উঠাই আমি যিমান পাৰোঁ ওপৰলৈ চাবলৈ চেষ্টা কৰিম আৰু দুয়োখন হাত চিধা থাকিব। এই অৱস্থাত আমি স্বাভাৱিক শ্বাস প্ৰশ্বাস আকৌ আগৰ নিচিনাকৈ ৰাখি এই স্থিতিত কিছু সময় থাকিবলৈ যত্ন কৰিম। আৰু এই আসনটোৰ নাম হ'ল ভুজংগাসন। এনেকৈ নিজে নিজে অনুভৱ কৰিব পাৰি যে ক'ত ক'ত শৰীৰৰ টান চাপ পৰিছে। নিশ্চয় পিঠি, ৰাজাৰ কঁকাল, দুয়োখন হাত আৰু ভৰিত কিছু টান চাপ পৰিছে আৰু সেই অংশসমূহ নিশ্চয় লাভদায়ক হ'ব। তাৰপিছতে আমি এই আসন লাহেকৈ এৰি দি তলফালে হালি গৈ আকৌ আগৰ অৱস্থালৈ আহিম। ইয়াৰ পৰা আকৌ এটা নতুন আসন কৰিম। এই অৱস্থাতে আকৌ দুয়োখন ভৰি এনেকৈ কোচ খুৱাই আনি দুয়োখন হাতেৰে দুই ভৰিৰ পতাৰ ওচৰত এনেকৈ ধৰি লৈ হাতেৰে জোৰ দি আমি ডিঙিটো ওপৰফালে আৰু দুয়োখন ভৰি ওপৰফালে উঠাবলৈ যত্ন কৰিম, যাৰ নাম হ'ল ধনুৰাসন। এই স্থিতিত কিছু সময় থকাৰ পিছত আকৌ আমি লাহেকৈ স্থিতি এৰি দিম, আগৰ অৱস্থালৈ আহিম। আৰু আমি তলমুৱাকৈ শুই এনেকৈ আসন কৰাৰ পিছত আমি মকৰাসন কৰিব লাগে। তাৰ বাবে দুয়োখন হাত মূৰৰ ওপৰত নি এনেকৈ দুয়োখন ভৰি কিছু দুয়োফালে মেলি দি আঙুলিবোৰ বাহিৰ ফালে আৰু এই অৱস্থাত আমি সম্পূৰ্ণ স্বাভাৱিক শ্বাস প্ৰশ্বাস লৈ কিছু জিৰণি ল'ব লাগে। তাৰপিছত আমি আকৌ আগৰ অৱস্থালৈ আহিব লাগে। ইমান সময় আমি তলমুৱাকৈ শুই অৰ্থাৎ বিপৰীত সংস্থিতিত দুটামান আসন কৰিলোঁ। এইবাৰ আমি ইয়াৰ পৰা আকৌ সংস্থিতিত অৰ্থাৎ ওপৰমুৱাকৈ শুই দুটামান আসন কৰিম। তাৰ বাবে আকৌ এনেকৈ শুই গৈছোঁ ওপৰ ফালে চাই, তাৰপিছত বাওঁ ভৰি আৰু সোঁ ভৰি এনেকৈ কোচ খুৱাই আনি আকৌ দুয়োখন হাতেৰে ভৰিৰ পতাৰ ওচৰত ধৰি লৈ লাহেকৈ আমি যিমান পাৰোঁ সম্ভৱ আমি পিঠিখন আৰু ভৰি এনেকৈ উঠাম। তাৰপিছত স্বাভাৱিক শ্বাস প্ৰশ্বাস চলি থাকিব, যাৰ নাম হ'ল সেতু বন্ধনাসন। এখন দলঙৰ নিচিনা দেখা হোৱা বাবে এই আসনৰ নাম সেতু বন্ধনাসন। আসনৰ স্থিতি এৰি দি আমি আকৌ আগৰ অৱস্থালৈ আহিম। এখন এখনকৈ দুয়োখন ভৰি খুলি দি তাৰপিছত আকৌ আমি নতুনকৈ আসন কৰিম। দুয়োখন ভৰি সমানকৈ ওপৰফালে উঠাম। সম্পূৰ্ণ 90 ডিগ্ৰী হোৱাৰ পিছত আমি এই স্থিতিত কিছু সময় থাকিম, যাৰ নাম হ'ল উত্তান পাদাসন। এই স্থিতিত আমি কিছু সময় এনেকৈ স্থিৰ হৈ থকাৰ যত্ন কৰিব লাগে। তাৰপিছত লাহেকৈ দুয়োখন ভৰি যিমান সম্ভৱ লাহেকৈ তলফালে আকৌ আগৰ অৱস্থালৈ এনেকৈ নিয়াৰ পিছত আমি আকৌ এবাৰ নতুন আসন কৰিম। তাৰ বাবে আকৌ দুয়োখন ভৰি এনেকৈ আগফালে দাঙি আনি কোচ খুৱাই দুয়োটা আঁঠুৰ মাজত মূৰটো নি দুয়োখন হাতেৰে দুয়োটা আঁঠুক এনেকৈ সাৱটি ধৰি আমি এনেকৈ কিছু সময় থাকিব লাগিব, যাৰ নাম হ'ল পৱন মুক্তাসন। এই স্থিতিত আমি কিছু সময় থকাৰ পিছত আকৌ লাহেকৈ ডিঙিটো
তললৈ নি দুয়োখন হাত লাহেকৈ খুলি দি আকৌ দুখন ভৰি এনেকৈ মেলি দিব লাগিব। আকৌ আগৰ অৱস্থালৈ আহিব লাগিব। ইয়াৰ পিছতে আকৌ নতুন আসনৰ বাবে সাজু হ'ব লাগিব। ইয়াৰ বাবে আকৌ দুয়োখন ভৰি ওপৰৰ ফালে উঠাই নি যিমান পাৰোঁ মূৰৰ ওপৰলৈ নি দুয়োখন ভৰিৰ আঙুলি এনেকৈ তলত লগাবলৈ চেষ্টা কৰিব লাগিব। দুয়োখন হাতৰ তলুৱা তলফালে এনেকৈ চিধা হৈ থাকিব, যাৰ নাম হৈছে হলাসন। এই স্থিতিত আমি সাধাৰণভাৱে শ্বাস প্ৰশ্বাস ৰাখি কিছু সময় স্থিৰ হৈ থাকিব লাগিব। তাৰপিছতে আসন স্থিতি এৰি দিম। তাৰ বাবে দুয়োখন ভৰি আকৌ আগৰ অৱস্থালৈ লাহেকৈ আনি প্ৰয়োজন বোধ কৰিলে আমি শৱাসন ল'ম। ইয়াৰ পিছত দণ্ড স্থিতিত অৰ্থাৎ থিয় হৈ বাওঁ হাতখন উৰুৰ ওচৰত ৰাখি সোঁ হাতখন এনেকৈ দাঙি নি বাওঁফালে হাউলি গৈ এই স্থিতিত কিছু সময় থাকিব লাগিব, যাৰ নাম হৈছে অৰ্ধকটি চক্ৰাসন। এনেকৈ কিছু সময় থকাৰ পিছত আমি লাহেকৈ আসন স্থিতি এৰি দিম। আগৰ নিচিনাকৈ চিধা হৈ সোঁ হাতখন কঁকালৰ ওচৰত আনি এবাৰ আকৌ বিপৰীত ফালে এনেকৈ কৰিম। এনেকৈ আমি কিছুমান আসন দুয়োফালে কৰিব লগা হয়, সোঁফাল বাওঁফাল। আগৰ নিচিনাকৈ বাওঁ হাত দাঙি নি সেই আগৰ স্থিতিত আছোঁ। কিছু সময় থকাৰ পিছত আকৌ এই স্থিতি এৰি দিম। ইয়াৰ পৰা আকৌ এটা নতুন আসন কৰিম। সোঁ ভৰিৰ পতা বাওঁ ভৰিৰ উৰুৰ ওপৰত ৰাখি এনেকৈ নমস্কাৰ স্থিতি লৈ লাহে লাহে ওপৰৰ ফালে দুয়োখন হাত দাঙি নি এয়া বৃক্ষাসন। এই স্থিতিত কিছু সময় স্থিৰ হৈ থকাৰ পিছত আকৌ আগৰ অৱস্থালৈ আহি এইবাৰ বাওঁ ভৰি সোঁ ভৰিৰ ওপৰত ৰাখি এনেকৈ আকৌ আগৰ নিচিনাকৈ নমস্কাৰ স্থিতি লৈ ওপৰ ফালে দাঙি নি বিপৰীত ফালে বৃক্ষাসন কৰি আগৰ অৱস্থালৈ আহিব। তাৰপিছতে আকৌ এটা নতুন আসন। তাৰ বাবে দুই ভৰি সামান্য অন্তৰ ল'ব লাগিব। তাৰপিছত বাওঁফালে হাউলি গৈ বাওঁ হাতৰ তলুৱা ভৰিৰ ওচৰত ৰাখি সোঁ হাত সমান্তৰালভাৱে এনেকৈ দাঙি সন্মুখফালে চাব লাগিব, যাৰ নাম হ'ল ত্ৰিকোণাসন। এই স্থিতিত কিছু সময় থাকি আকৌ আগৰ অৱস্থালৈ আহি বিপৰীত ফালে আকৌ কৰিব লাগিব। এই বিপৰীত ফালে কৰা হোৱাৰ পিছত আকৌ এটা নতুন আসন। ইয়াৰ বাবে দুয়োখন হাত কঁকালত এনেকৈ ৰাখি পিছফালে যিমান সম্ভৱ হাউলি গৈ দুয়োখন হাতৰ ওপৰত ভৰ দি আমি পিছফাললৈ চাবলৈ যত্ন কৰিম। এই স্থিতিত কিছু সময় স্বাভাৱিক শ্বাস প্ৰশ্বাস লৈ থকাৰ পিছত আগৰ স্থিতিলৈ আহিম। অৱশেষত সকলো আসন প্ৰণাম শেষ হোৱাৰ পিছত আকৌ বৈঠক স্থিতিত যিকোনো সহজ আসন নাইবা পদ্মাসন এনেকৈ বহি লৈ আকৌ ধ্যানত বহি প্ৰাৰ্থনা কৰি আজিৰ যোগাসন ইয়াতে সামৰণি মাৰিবলৈ ওলাইছোঁ। গতিকে আজিৰ বাবে এই যোগাসনৰ ভিডিঅ'টো এইখিনিয়ে। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। যদি চেনেলটোত প্ৰথম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেলটো চুই দিব। লগ পাম এটা নতুন ভিডিঅ'ত। তেতিয়ালৈ দিছোঁ বাই।